close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. তলৰ পৰা হাত দেখাই আছিলে বৰষা বা ওচৰত যাম সেইবাবে মই লৈ আহিলোঁ বৰষা বা কোৱা তোমালোকে কোৱা মই শুনি নাম কোৱা মোৰ নাম প্ৰতীক্ষা শৰ্মা আৰু সাক্য সিংহ শৰ্মা সাক্য সিংহ শৰ্মা অৰ্থটো কি বুদ্ধদেৱৰ নাম আছিল আচলতে ৱাণ্ডাৰফুল বুদ্ধদেৱৰ আগতে সাক্য হেৰি আছিলে বুদ্ধদেৱৰ আন এটা নাম সুন্দৰ কি পঢ়ি আছা মই ক্লাছ 8 আৰু মই শুনিছোঁ তুমি ইউ আৰ ইউটিউবাৰ মই ইউটিউবৰ মানে দুটা চেনেল আছে মোৰ এটা মই ভ্লগিং কৰোঁ বা টেক ভিডিঅ'জ আৰু এটা মোৰ শ্বৰ্ট ফিল্ম চেনেল মই নিজে কৰোঁ ত' মোবাইল দি এডিটিং বা কি নাম তোমাৰ চেনেলটো এটা সাক্যাছ ভিডিঅ' ৱৰ্ল্ড আৰু এটা সাক্য শৰ্মা সাক্যাছ ভিডিঅ' ৱৰ্ল্ডটোত মই শ্বৰ্ট ফিল্মছ দিওঁ যিবোৰ মানে মোৰ দেউতা আছে মোৰ পিতা আছে পিতাই লিখে ডাইৰেক্ট কৰে মই মানে এক্টিং কৰোঁ বায়ো এক্টিং কৰে সাংঘাতিক দেখোন মই মোৰ পৰিয়ালটো পোৱা নিচিনা লাগিছে মোৰ পাপা ডিৰেক্টৰ প্ৰডিউচাৰ মই অভিনয় কৰোঁ দাদাই অভিনয় কৰে আৰু এইফালে গোটেই পৰিয়ালটো এই কলাত এবাৰ আপোনালোকৰ ফিউচাৰ এক্টিং কৰিব বহুত ইচ্ছা আছে টাচউড অতি শীঘ্ৰে কৰিম নিশ্চয় যিখন ৰক্তা পৰ্বই দুৰ্গা চাব নোৱাৰিলোঁ মানে কি সেইখন বিষয়ে চাব নোৱাৰিলোঁ মানে কালি ৰিলিজ হৈছে চাব লাগিব চাম যিমানেই পাৰোঁ মানে চেষ্টা কৰিম কিবা তাৰে ফিল্মখনৰ ৰিলেটেড যদি কিবা কৈ দিয়ে ফিল্মখনৰ ৰিলেটেড ষ্টৰিটো একেবাৰে নকওঁ ষ্টৰিটো নাই স্পইলাৰ নাই এইখিনিয়ে ক'ম যে ইটছ ফিল গুড মুভি ভাল লগা এখন কমাৰ্চিয়েল মুভি আৰু কমাৰ্চিয়েল ছবি বুলি ক'লে এটা কথা হয় যে অসমীয়া ছবি বুলি ক'লে পটককৈ সাধাৰণ দৰ্শকে ভাবে এই অসমীয়া চিনেমা শ্ল' হয় ব'ৰ হয় এনেকৈ কয় আচলতে কিয় কয় জানা এটা ছাবজেক্ট উপস্থাপন কৰাৰ দুটা পদ্ধতি থাকে এটা হৈছে বাণিজ্যিক পদ্ধতি কমাৰ্চিয়েল পদ্ধতি আৰু এটা হৈছে ছিৰিয়াছ পদ্ধতি মই নিজে ভবা দেই এইটো ছাপ'জ কিবা এটা ঘটনা ঘটিলে আজি মোৰ ঘৰত চুৰ হ'ল যেনিবা এতিয়া ছিৰিয়াছ পদ্ধতিটো যদি কৰিবলৈ হয় ৰিয়েলিষ্টিক একদম সাংঘাতিক ৰিয়েলিষ্টিক পদ্ধতি মোৰ ঘৰত চুৰ হ'ল গম পালোঁ পুলিচৰ ওচৰলৈ যাম পুলিচক FIR দিম পুলিচে ক'ব হ'ব বাৰু বাইদেউ আপুনি যাওক আমি খবৰ কৰি জনাম তাৰপিছত আকৌ পুলিচৰ ওচৰলৈ যাম দুদিনমানৰ পিছত কি হ'ল কিবা খবৰ পাইছেনে পঠিয়াইছোঁ ৰ'ব চ' এইবিলাক হৈছে ৰিয়েলিষ্টিক একদম বাস্তৱধৰ্মী কিন্তু বাণিজ্যিক যিটো হ'ব তাত যদি হয় এনেকুৱা দেখুৱাম যে গৈ পেলাই প্ৰথমতে পুলিচক খবৰ দিলোঁ তাৰপিছত পুলিচে একো কৰা নাই তাৰপিছত মই মোৰ হিৰোটোক ক'ম পুলিচে একো কৰিব পৰা নাই অমুক তমুক তাৰপিছত মোৰ হিৰোৱে একদম বাইক লৈ ওলাই যাব নিজে ক্ৰুজবিলাক উলিয়াই অমুক তমুক গৈ গুণ্ডাত ধৰি মাৰি এক গুলিব চিটিকি যাব চ' that kind of a movie is a dream আমাক যে কয় ড্ৰিম মাৰ্চেণ্টছ চিনেমা বনোৱা মানুহক যে সপোনৰ সদাগৰ বুলি কয় সেয়া হৈছে সপোন লগা ছবি আৰু ৰত্নাকৰ একজেক্টলি এখন ৰিয়েলিষ্টিক আৰু সপোন লগাৰ মাজৰ এখন ধুনীয়া বাণিজ্যিক ছবি যিখনে সম্পূৰ্ণ মনোৰঞ্জন দিব বেছি চিন্তা কৰিবলগীয়া নাই কিন্তু কান্দিবও লাগিব হাঁহিবও লাগিব আৰু আৱেগো আছে লগতে একশ্যন আছে চব আছে কমাৰ্চিয়েলি যি হ'ব পৰা চব এলিমেণ্ট আছে ছবিখনত আৰু যিবোৰ উঠি অহা যিবোৰ প্ৰজন্ম মানে যিবোৰ এক্টৰ এক্ট্ৰেছ যিবোৰ নতুনকৈ আহিছে যেনেকৈ মোৰ কিবা উপদেশ আছে নেকি মই কেতিয়াও কাকো উপদেশ নিদিওঁ কাৰণ উপদেশ দিয়াটো আচলতে ভুল কিন্তু মই নিজৰ অভিজ্ঞতা ক'ব পাৰোঁ যে উঠি অহা যুৱ প্ৰজন্মই যিয়ে অভিনয় কৰিব খোজে বা যিকোনো ডাইৰেক্ট এইটো এটা কলা দিছ ইজ এ ক্ৰাফ্ট চ' এই ক্ৰাফ্টটো মই এবাৰ আহিব লাগে নেকি এটা কথা হয় যে চাম আৰু ব্লেছড
জন্মগতভাৱে তেওঁলোকক সেই প্ৰতিভাটো ভগৱানে দি পঠিয়ায় কিন্তু দিলেও সেই বস্তুটো আজিৰ কি ধৰণৰ অভিনয় চলি আছে কেমেৰাৰ সন্মুখত যিটো ৰেষ্ট্ৰেইন এক্টিং বুলি কয় সেই নিজকে ৰেষ্ট্ৰেইন কৰিবলৈ ইউ নিড মোৰ দেন টেলেণ্ট তোমাৰ অংক খুব ক্লিয়াৰ হ'ব লাগিব যে তুমি কিমানটো লেভেলত চকুকেইটা বা চেলাৰীটো দাঙিবা বা ডাইলগটো কিমান টাইমিঙত এৰিবা এই বস্তুবিলাক বহুত কথা আছে আজি আমি 25 বছৰ অভিনয় নিশিকাৰ কাৰণে নিজে চাই শিকি 25 বছৰ লাগিলে চ' মই এতিয়া যুৱ প্ৰজন্মক ক'ব খোজোঁ যে তেওঁলোকে যদি কৰাৰ আগতে কোৰ্চ এটা কৰি ল'ব পাৰে তেতিয়াহ'লে বেছি সোনকালে সফলতা লাভ কৰিব পাৰিব গতিকে টেকনিকেল নলেজ ইজ ভেৰি ইম্পৰ্টেণ্ট ভাত এই পিচিঅ' ধাবা টাইপ কৰি পেলাব নালাগে বস্তুবিলাক every day I get calls from at least 2-3 YouTubers যে বাইদেউ ইউটিউব চেনেল খুলিছোঁ আপুনি এটা ইণ্টাৰভিউ দিব লাগে ইউটিউব চেনেল should not be only about interviewing or talking to celebrities ইউটিউব চেনেল এনেকুৱাও হ'ব পাৰে অসমত যিয়ে অসমখনক ধুনীয়াকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব মই এটা ইউটিউব চেনেল খুলিছোঁ মই কিয় কাজিৰঙালৈ গুচি যাওঁচোন কাজিৰঙাত কেনেকৈ কি আছে কাজিৰঙাৰ গাঁও এখনলৈ গৈ পেলাই কেনেকৈ খাদ্য বনাইছে বা গিবনলৈ গুচি যাওঁ আজি যে হলং গছজোপা যে আমাৰ ৰাজ্যিক গছ জানানে কোনেও নেজানে ময়ো নেজানিছিলোঁ আনলেছ আই ৱেণ্ট টু হলংপাৰ ৱাইল্ড লাইফ চেংচুৰী গিবন মৰিয়নিত আছে হলংপাৰ ৱাইল্ড লাইফ চেংচুৰী আপোনালোকেও হয়তো নাজানে অসমৰ ৰাজ্যিক গছজোপাৰ নাম আৰ ষ্টেট ট্ৰী ইজ হলং ট্ৰী হলং গছজোপা আমাৰ ৰাজ্যিক গছ গতিকে সেই বস্তুবিলাক কৰা ন এক্সেক্টলি চ' সেই কামবিলাক কৰিব লাগে গিবননো কি বস্তু গিবনটো যে এনেকুৱা ধৰণৰ এটা বান্দৰ যাৰ 98% DNA আমাৰ লগত মিলে কোনেওতো নাজানে বহুত কম মানুহে জানে অনলি পিপল হু আৰ ইণ্টাৰেষ্টেড ইন ৱাইল্ড লাইফ অকল তেওঁলোকে জানে কিন্তু অসমত এশিঙীয়া গড়ৰ উপৰিও গিবনৰ নিচিনা এক সম্পদ আছে আমাৰ যিয়ে বিয়া পতাৰ পিছত মাক দেউতাকৰ লগত নাথাকে আজিকালি নিচিনা নিউক্লিয়াৰ ফেমিলি বিয়া হোৱাৰ পিছত বেলেগ হৈ যায় আৰু এবাৰ বিয়া নিজৰ এই গাঁওখনৰ মাজত নহয় ৰেলৱে ট্ৰেকটোৰ সিটো ফালৰ জংঘলখনৰ পৰাহে বিয়া পাতে নিজৰ মানুহৰ মাজত বিয়া নহয় দে আৰ মোৰ চিভিলাইজ দেন হিউমেন বিংছ ইউ উইল বি ছাৰপ্ৰাইজ এদিন যোৱা গিবনখন এনেকৈ খোজকাঢ়ি যাব লাগে ইটছ এ ৱাকিং ট্ৰেইল গাড়ী লৈ যাব চ' এই বস্তুবিলাক দেখুৱাবলৈ চেষ্টা কৰা অসমৰ বস্তু চাওক মানুহে বৰষাৰণী ইণ্টাৰভিউ কিমান চাই থাকিব আপুনি আকৌ বিয়া পাতিবনে আপুনি কেতিয়া বিয়া পাতিব ইয়াতে কি গ্ৰ'থ হ'ব অসমৰ চ' এইবিলাক ক'ব বিচাৰোঁ ক'লে কি হয় বৰষাৰণীয়ে বেছি কথা কয় সেইকাৰণে মই মায়ে আজিকালি শিকাই পঠিয়াই বেছি কথা নক'বি মই নকওঁ এতিয়া তোমালোকে কোৱা ইউটিউবাৰ হয় আহি সেইদিনাখন বঢ়িয়াকৈ ইণ্টাৰভিউ চিণ্টাৰভিউ লৈ গৈছে মোৰ বায়েক হয়নে আহি লগ পালোঁ যাব ভাল লাগিছে ইমান ইয়াং এজৰ পৰা that's a wonderful suggestion. That's a wonderful suggestion. খালি যে তেওঁলোকৰ মোৰ এটা কমপ্লেইন আছে সেইকাৰণে দৌৰি আহিছোঁ মাইক লৈ তই ইমান ধুনীয়াকৈ গোটেইখন কৰিলে কৰি লাষ্টত গৈছে পেট্ৰিয়াৰ চব বস্তুৰ দাম বেছি বিৰাট দুখোৱা কথা কৰি দিলে তুমি চব কৰি দিলে গোটেই পায়স চায়স বনাই লাষ্টত একটো কেৰাচিন তেল বনাইছে মই এইটো ক'বলৈ উঠি আহিছোঁ তাৰপৰা ইমান দাম পালানে তুমি ইমান দাম পালানে তোমাৰ পকেট মানি কম যেন পাইছে আমাৰ বস্তু ইমান দাম সস্তা ইমান এনেকৈ কৰিলে কেনেকুৱা দুখোৱা কথা হৈ যাব আজি ভিডিঅ'টোত ৰেক্টিফাই কৰি দিম বুলি কৈছে আজি দাম কম বুলি কৈছে দাম কমি গৈছে বস্তু বেয়া দাম কম দোকান বন্ধ হ'ব আৰু দাম কমত তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ মানে চব ডাঙৰ চেলিব্ৰিটিবোৰক একে এখন মঞ্চত লগ পাইছোঁ ইয়াতছে ডাঙৰ মানে ইমান লাকি ফিল হৈ আছে চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো টিপি দিব আৰু নেক্সট ভিডিঅ' কি টপিকত কৰিম তাৰ বিষয়ে কমেণ্ট কৰি দিব আৰু কেনেকুৱা ভিডিঅ'টো লাগে নিজেও কমেণ্ট কৰিব থেংক ইউ